নমস্কাৰ বন্ধুসকল, আপোনালোকে আজি চাই আছে মছলা মেগী ৰেচিপি। এই মেগীটো বনাবলৈ বহুত সহজ। এই মেগীটো আপোনালোকে ঘৰতো বনাব পাৰে। বহুত সহজ ধৰণে এই মেগীটো বনাব পাৰে। এই মেগীটো বনাবলৈ আমাক লাগে এটা পিঁয়াজ, এটা কেপচিকাম, দুটা জলকীয়া, এটা বিলাহী আৰু নৰসিংহ পাত, দুটা ডাঙৰ হেতাৰ লগত তেল, জিৰা গুড়ি, ধনিয়া গুড়ি, ৰঙা জলকীয়া গুড়ি, হালধি গুড়ি আৰু নিমখ। আৰু মই ইয়াতে লৈছোঁ মেগী আৰু এইটো টেষ্ট মেকাৰ। এতিয়া আমি কেৰাহীত তেল দিলোঁ, তেলটো গৰম কৰি ল'ম। এতিয়া পিঁয়াজ দিম, পিঁয়াজটো আমি 1 মিনিট পৰ্যন্ত ভাজি ল'ম। এইটো আমি অলপ হাই ফ্লেমত পিঁয়াজটো ভাজি আছোঁ। পিঁয়াজটো ভাজাৰ পিছত আমি এতিয়া দিম জলকীয়া, দুটা কেঁচা জলকীয়া কাটি লৈছিলোঁ। এই কেঁচা জলকীয়া দি এইটো আমি লাৰি দি আছোঁ যাতে অলপ পুৰি নাযায়। কেঁচা জলকীয়া দি আমি এতিয়া লাৰি দি আছোঁ। এতিয়া আমি দিম কেপচিকাম দি পেলাই আমি আটাইবোৰ কেপচিকাম দি এতিয়া নৰসিংহ পাত দিলোঁ। নৰসিংহ পাত দিম, তাৰপিছত এইটো লাৰি দিম। লাৰি দি এতিয়া আমি দিম এটা বিলাহী, যোনটো সৰু সৰুকৈ আমি কাটি লৈছিলোঁ। এই এটা বিলাহীটো দিলোঁ। বিলাহী দি এতিয়া আমি সকলোবোৰ একেলগত মিহলাই দিম যাতে সুন্দৰকৈ এইটো গলি যায়। এটা গোটা গোটা থাকিলে এইটো বেছি টেষ্ট নাহে, সেইকাৰণে আমি এইটো 2-3 মিনিট পৰ্যন্ত এনেকৈ হ'বলৈ দিম যাতে আটাইবোৰ চব্জি নৰম হৈ যায়। এই মেগীটো খাবলৈ বহুত স্বাদিষ্ট হয়। আপোনালোকে এবাৰ ঘৰত বনাই চাব। এতিয়া আমি আটাইবোৰ মছলা দিলোঁ, লগতে দিলোঁ এতিয়া নিমখ আৰু এতিয়া আমি দিম এই মেগীৰ টেষ্ট মেকাৰসমূহ। নিমখ দি আটাইবোৰ মছলাৰ সৈতে এইটো লাৰি দিলোঁ। গেছটো অলপ ল' ফ্লেমত দিব লাগে। ল' আৰু হাই ফ্লেমৰ মাজত, মানে মিডিয়ামত দিলেও হয়, নহ'লে ল'ত দিব যাতে মছলাসমূহ পুৰা লাগি নাযায়। আটাইবোৰ দি পেলাই এতিয়া আমি লাৰি দিম। লাৰি দি এতিয়া আমি দিম টেষ্ট মেকাৰ। আগতে 2-3 পেকেট দি ল'ম, তাৰপিছত আৰু দিম। আপুনি যিমান পেকেট ল'লে আধা এতিয়া দিব আৰু লাষ্টৰ ফালে অলপ দি ল'ব। টেষ্ট মেকাৰ দি পেলাই এতিয়া আমি লাৰি দিম যাতে আটাইবোৰ চব্জিৰ সৈতে টেষ্ট মেকাৰটো মিহলি যায়। এয়া চাওক, মই এতিয়া লাৰি দিছোঁ। আপোনালোকে এনেকৈ লাৰি দিব। এতিয়া আমি ইয়াতে দিম পানী দিব আপোনালোকে। মই ইয়াতে লৈছোঁ 4 পেকেট মেগী, সেইকাৰণে পানী দি আছোঁ 500 ml। আপোনালোকে 450 ml দিলেও হ'ব। ফাৰ্ষ্টত অলপ পানী দি মই ইয়াতে লাৰি লৈ আছোঁ। এতিয়া আমি 500 ml পানী দিম। 500 ml মানে এটা গ্লাছৰ লগত 2 বাৰ পানী দিছোঁ, 2 গ্লাছ পানী দিছোঁ। এতিয়া এটা উবল অহা পৰ্যন্ত মই এইটো ঢাকি দিম। যেতিয়ালৈকে এটা উবল নাহে এইটো ঢাকি দিম আৰু গেছটো কৰি দিম হাই ফ্লেম। এয়া চাওক, এটা উবল আহি গৈছে। এতিয়া মই এইটো উঠাই দিলোঁ। তাৰপিছত এতিয়া আমি যিবোৰ মেগীবিলাক আছিল, মেগী নুডলছবিলাক এতিয়া দি দিম।
টাইপৰ মেগী নুডলছ এতিয়া দি দিব লাগিব। আৰু এতিয়া এইটো হেতাৰে নহ'লে খন্তিৰে টাইপৰ মেগী এইটো মছলাবিলাকৰ লগত মিহলাই দিম। আপোনালোকে এনেকৈ ভাঙি দিব যাতে জলদি হৈ যায়। এয়া চাওক মই ভাঙি দি আছোঁ এতিয়া। আপোনালোকে এনেকৈ ভাঙি দিব যাতে মেগীটো জলদি হৈ যায়। চাওক আমাৰ মেগী প্ৰায় তৈয়াৰ হৈ গৈছে। ইয়াতে আপুনি 3 মিনিটৰ পৰা 5 মিনিটত আপোনালোকৰ মেগী এতিয়া হৈ যাব। দিয়াৰ পিছত ফাৰ্ষ্টত এটা উতল আহিব দিব। তাৰপিছত আপোনালোকে মেগীটো দি লাৰি দিব। এয়া চাওক আমাৰ মেগীটো প্ৰায় হৈ গৈছে। লাষ্টত এটা মছলা পেকেট ৰাখি দিছিলোঁ যোনটো এতিয়া দি আছোঁ মই। এইটো মছলা পেকেটটো দি পেলাই আপুনি কি কৰিব, এইটো লাৰি দিব। মই এতিয়া মছলা দিয়া হ'ল, এতিয়া মই এইটো লাৰি দিম যাতে মছলাসমূহ আটাইবোৰ মেগীৰ লগত মিহলি হৈ যায় আৰু টেষ্টটো যাতে বাঢ়ি যায়। এয়া মই লাৰি দি আছোঁ। দেখাতে কিমান ধুনীয়া দেখা পাই আছে, আপোনালোকে চাব পাৰে। মই অলপ চচ দি দিছোঁ যাতে টেষ্টটো অলপ চচি আহে। এয়া আমাৰ মেগীটো প্ৰায় হৈ গৈছে। এতিয়া আপোনালোকে চাৰ্ভিং প্লেটত এনেধৰণে চাৰ্ভ কৰিব পাৰে। মই ইয়াতে চাৰ্ভ কৰি দেখুৱাই দিছোঁ আপোনালোকক মছলা মেগী। ধন্যবাদ।